সুখবৰ লাখ লাখ কৃষকৰ একাউণ্টত হুৰাহুৰে টকা সোমাব। লগতে আত্মসহায়ক গোটৰ 10,000 টকা সোমাব। তাৰো ভাল খবৰ আহি গ'ল। PM কিষাণৰ 20নং কিস্তি টকা সোমাব কৃষকৰ একাউণ্টত। আপুনি যদি PM কিষাণৰ হিতাধিকাৰী আৰু গোটৰ মহিলা, তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। কৃষকসকলৰ একাউণ্টত PM কিষাণৰ 20নং কিস্তিৰ টকা সোমাব কেইদিনমানৰ পিছতেই। 2,000 টকাৰ পৰা 6,000 টকালৈকে সোমাব একাউণ্টত। টকা পাবলৈ আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট। এতিয়াৰে পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়েহে PM কিষাণ হিতাধিকাৰীসকলক অনতিপলমে নিজৰ নামত থকা কৃষিভূমিৰ জমাবন্দী, আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত ফোন নম্বৰ থকা ফোনটোৰ সৈতে স্থানীয় সামগ্ৰিক সেৱা কেন্দ্ৰলৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। এতিয়া জানো আহক গোটৰ 10,000 টকা কেতিয়া সোমাব। সোমাই পৰিব গোটৰ 10,000 টকা। হয়, আপুনি ঠিকেই শুনিছে। গোটৰ মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে। গোটৰ টকা কেতিয়া সোমাব তাক লৈ বহুতৰে চিন্তা। অৱশেষত আহি গ'ল ভাল খবৰ। গোটৰ টকা বেংক একাউণ্ট যোগে পাবলৈ চৰকাৰে দিলে DBT লিংক। কৰিবলৈ ইতিমধ্যে বজালী জিলাৰ মহিলাসকলক 10,000 টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বাকী জিলাত গোটৰ মহিলাৰ একাউণ্টত সোমাব টকা। আপুনি যদি বেংক একাউণ্ট লিংক কৰা নাই, এতিয়াই বেংকত গৈ DBT লিংক কৰি ৰাখক। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক সবলীকৰণ কৰি তুলিবলৈ প্ৰথম কিস্তি 10,000 টকা দিব। যিসকলে ভালদৰে 10,000 টকা কামত লগাব, তেওঁলোকক আকৌ 25,000, 50,000, 1 লাখ টকা একাউণ্টত সোমোৱাই দিব। আৰু যিসকলে চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰিব, তেওঁলোকক দ্বিতীয় কিস্তিৰ টকা নিদিব। লগতে প্ৰথম কিস্তিৰ টকা পোৱা সকলে উভতাই দিব লাগিব চৰকাৰক। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয় যে বহু মহিলাৰ একাউণ্টত নোসোমাই গোটৰ 10,000 টকা। প্ৰথমতে বাছনিভুক্ত মহিলাৰ একাউণ্টত সোমাব টকা। টকা ৰিলিজ কৰাৰ খবৰ আগতীয়াকৈ পাবলৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লগতে ফেচবুক পেজ ফলো কৰক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰিক্স বাই মোমেৰ।